কালি লৈ ফি গাড়ী দেৰিকে নাই চলো হয় নাই আহি যাব লাগিব খানা আয়া গাইস আমি খানা খাম তো খাবো আমি মুরগি আনি 2 কিলো এই এমএলআই খানা ওপর তো আমি রেডি সব দাই খানা খাবে এই বড়িয়া কথা রিকু হয় जो বলতে দীপক আমি রাতুল আমি কথা খানা খাম এয়া মহেন্দ্ৰ সিং বাহুবলী আজি বিদায় ল'ব চ আজি পাৰ্টি চলিব আমাৰ ইফালে এয়া ৰিংকু এয়া ৰাতুল আৰু মই ভিডিঅ' কৰি আছোঁ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল দীপক আজি খানাৰ আইটেম কি আছে আমাৰ খানাৰ আইটেম মানে আপোনাৰ আছে ছাগলী মাংস আৰু 1 নম্বৰতে ছাগলী মাংস আৰু 2 নম্বৰতে আমাৰ মুৰ্গীৰ মাংস আৰু তাৰপিছত আমাৰ দালি আৰু কি থাকিব দালি চব্জি চালাড আৰু কণী আছে হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ চবৰে ভাল আমি আজি পিকনিক খাবলৈ আহিছোঁ ইয়াত আমি চিংৰা নদীত তলত পিকনিকৰ এৰেঞ্জমেণ্ট কৰি আছে মোৰ বন্ধুবিলাকে মই ওপৰত ভিডিঅ' বনাই আছোঁ আৰু আমাৰ ভিডিঅ'ত চাওক লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক আৰু লগতে আপোনালোকে জানুৱাৰীত ডিচেম্বৰৰ পৰা আমি ডিচেম্বৰৰ ফাৰ্ষ্ট পিকনিক খাবলৈ ওলাইছোঁ আৰু জানুৱাৰীটো আহি আছে আৰু সকলোকে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চবেই যেন পিকনিক খাই চবেই এনজয় ফূৰ্তি চবেই যি কৰে আৰু তো গাইজ অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি এটা ভগৱানৰ নাম লৈ আৰম্ভ কৰিলোঁ জুই আৰু এনেকৈ আৰম্ভ কৰিলে ৰাতিলৈ জুইকল ধৰিলে লগতে মই বাঁহৰ পাত লৈ আনিলোঁ আৰু জুই ধৰিম আমাৰ এয়া খৰি আছে বাঁহৰ খৰি লগতে কাঠৰ খৰি আনিছোঁ আমি এতিয়া মছলা বটিব লাগিবতো মছলা বটাৰ কাৰণে এইডাল লৈ আনিছোঁ বিশেষ বস্তু নাপালোঁ আৰু চাহৰ কাৰণে আমাৰ টিপক পানীৰ জাৰ লগতে চৰিয়া লগত আমি তিনিজনে বনাই আছোঁ আৰু লগত বাকীবিলাক আহি আছে আহি পোৱা নাই তো আমাৰ যেতিয়া পানী আনিছোঁ নদীৰ পৰা ধুবৰ কাৰণে আৰু পিঁয়াজ আমাৰ কম হৈ গ'ল তো এইকেইটা পিঁয়াজ কম হৈ গ'ল তো আকৌ আনিলোঁ সৰু পিঁয়াজ ৰাতুলি আছে আনিব নাজানে মাংস ইয়াত আছে মাংসটো দেখা দিয়া এইটো ছাগলী বহুত আছে দেখোন ছাগলী মটন বহুত দেখোন মটন এয়া ধনিয়া এয়া বিস্কুট আৰু কক নহৰু এয়া লেতেৰা নেমু হে ৰান্ধনি বিপ্লৱ দাই ৰান্ধিব দীপক ৰান্ধনি হে ঠিক কৰিছে আৰু ৰিংকু লেকচাৰ দি আছে চাহ পিনে গেলে বিস্কিট আৰু ৰাতুলে জুই ধৰি আছে মেইন জুই ধৰা আমাৰতো ৰাতুল তো লগতে মই ভিডিঅ' বনাই আছোঁ মই একো কৰা নাই কেৱল ভিডিঅ' বনাই আছোঁ তো গাইছ আমাৰ ভিডিঅ'টো চাওক লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক থেংক ইউ গাইছ আমাৰ এয়া পিকনিক চলি আছে আৰু দুজন অহা নাই একচুৱেলি 4জন আহিব আছে তো আমি এডভান্স আহি পেলাই পিকনিকৰ যা যোগাৰ কৰিলোঁ আৰু ইয়াত আমাৰ কাম চলি আছে আমি এটা চাহ বনাইছোঁ অকণমান চাহ খাম ফাৰ্ষ্ট আইটেম আমাৰ ৰঙা চাহৰ লগত বিস্কুট আছে চাটনি এইটো কিহৰ কাৰণে আচ্ছা এই আতুল মই ভিডিঅ' কৰোঁতে গৈ আছে মই ভিডিঅ'ত নাই যুদ্ধ হ'ব মৰমৰে যুদ্ধ হ'ব যৌৱনৰে যুদ্ধ হ'ব ময়া যুদ্ধ হ'ব দিয়া লোৱা নাচি আহি নাচনি পখিলা হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলতো তই নাভাবিবি এৰি যা ছাগলী মাংস হ'বলৈ হৈছে তো মই অলপ থাকি চাইছোঁ
অকণমান নিমখ দি লৈছোঁ আৰু তেতিয়া টেষ্টিটো বেছি হ'ব। অৱস্থা আমাৰ খানা মাংস খাই আছে টেষ্টি টেষ্টি নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকু আমি আজি বিশেষ কাৰণত খানা খালোঁ। নাচনি আহি গ'ল, খানা বিশেষ ক'ব পৰা নাই। তাৰমানে আজি আমাৰ ৰাতুল নতুন চাকৰি পাইছে, জইনিং কৰিব। ডিচেম্বৰত যাব, জানুৱাৰীৰ পৰা নতুন চাকৰি জইন কৰিব। তাৰে ফূৰ্তিত আমি এটা খানা খালোঁ। আমি গোটেইবিলাক মিলি জিতেন্দ্ৰ আছে, বিপ্লৱ আছে, ৰাতুল আছে, মই আছোঁ আৰু দীপক আমাৰ দাদা দুজন আছে। আমাৰ খানা অলৰেডি হ'ল আৰু এয়া মই টেষ্ট কৰি আছোঁ ছাগলী মাংস। আৰু জানুৱাৰীৰ গোটেই নতুন বছৰৰ শুভেচ্ছা দিলোঁ। 2024 কাৰণে এডভান্স হেপী নিউ ইয়াৰ আপোনালোকক দি দিলোঁ। আৰু মোৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আমাৰ ভিডিঅ'টো চাব আৰু নেক্সটলৈ চাই থাকিব আৰু নতুন নতুন ভিডিঅ' বালি চৰত বহুৱা ফুল ফুলা দেখা আমাৰ ভাত দিয়া আৰম্ভ হৈ গ'ল। অজানিতে তোমালৈ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল ৰাতুল মাংস পানী হৈছে কিন্তু চিৰা পানী নহয়। এইটো ৰান্ধনি পিছফালে ভাল পালে পা সঁচাকে পা যদিহে মনে পা নাপা যদি যা আঁতৰি যা ঐ কিনো কৰোঁ খানা ভালেই হ'ল। নমস্কাৰ, ইমানতে আমাৰ যুদ্ধখন সামৰণি মাৰিছোঁ। আকৌ লগ পাম, ধন্যবাদ।